আজি ওদালগুৰি সাহিত্য সভা ভৱনত ওদালগুৰি জিলা বাৰ্তাজীৱী সংঘৰ উদ্যোগত যি বাস্কা জিলাৰ যি নিকাচিত যি সাংবাদিকৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ এছাম লোকে কৰিলে তাৰ প্ৰতিবাদত আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল আৰু এই ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে সাংবাদিকৰ ওপৰত যি আক্ৰমণ যিসকল দোষী ব্যক্তিয়ে কৰিলে তেখেতসকলক কৰেক্ট কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ। অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবই লাগিব আৰু জুবিন দাই যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে অসমৰ ৰাইজে ক্ষান্ত নাথাকে। হিংসাৰে নহয় অহিংসাৰে আমি আমাৰ ন্যায় আমি আজৰি আনিব লাগিব। সেই আমি আহ্বান জনাইছোঁ প্ৰতিগৰাকী অসমবাসী ৰাইজক যাতে আমি হিংসাৰ প্ৰশ্ৰয় নলয় আমি অহিংসাৰে গণতান্ত্ৰিকভাৱে আমি আন্দোলনৰ কাৰ্যসূচী কৰি আমি জুবিন দাৰ যি ন্যায় সেই ন্যায় আজৰি আনিবলৈ আমি সকলোকে আহ্বান জনাইছোঁ। दुलाराय आसाम नाङै जे जोंनि साংবাদিকफोरनि सायाव थांनाय साननैसोनि सिगां बाक्सायाव जानाय जि घटना बे घटनाखौ लानानै साংবাদিकनि सायाव जितु गाग्लोबनाय जि थासारि बे थासारिखौ नोजोर बोनानै सारा आसामावनो दिनै साংবাদিকफोरनि दैदेननायाव जिल्लायै जिल्ला बे हाबाफारिखौ लानाय जादों। दिनै उदालगुरि जिल्लायावबो उदालगुरि जिल्ला साংবাদিक सन्थाननि दैदेननायाव नैबे जोंनि उदालगुरि जिल्लानि जि अखम साहित्य सभानि जि मावखुलि बे मावखुलियाव हाबाफारि बेवहाय जानानै थांबाय। बे हाबाफारियाव जोंबो उदालगुरि जिल्ला दुलाराय बर' फरायसा आफादनि जानानै बेयाव बाहागो लाबाय। जोङो बे हाबाफारिनि गेजेरजों बेखौनो जोङो खावलायगोन जे आथिखालाव जि जोंनि साংবাদিকफोरनि सायाव जि गुबुन गुबुन रोखोमनि जि गाग्लोबनाय जि घटनाफोर बेवहाय जाबाय थादों बेफोर जाहाथे घटनाया जाया जोङो दुलाराय बर' फरायसा आफादनि जानानै बेखौनो खावलायगोन। जोंनि जि खौरांगिरि बिथांमोननि सायाव गुबुन गुबुन समाव गुबुन गुबुन थासारिखौ लानानै जि बिथांमोननि सायाव अयथासार इनाय अनागारि खालामनाय बे जाथायनिफ्राय गासैबो नोगोरारि गासैबो सुबुङानो गोजानाव थानांगौ। जोंबो बेखौ दुलाराय बर' फरायसा आफादनिफ्राय जोङो नैबे हाबाफारिनि गेजेरजों जोंनि गासैबो जि सुबुंफोर आसामनि गुबुन गुबुन जाति जनगोष्ठीनि गुबुन गुबुन दल संगठननि दैदेनगिरिफोर आरो गासै जोंनि सुबुंफोरनि सायाव जोङो बेखौनो जों खावलायगोन जाहाथे जोंनि जि खौरांगिरि बिथांमोननि सायाव जि गाग्लोबनाय बा बिथांमोननि सायाव जि इनाय नोजोरजों नायनाय बेखौ जाहाथे बन्द खालामो। जे बे हाबाफारिनि गेजेरजों जों बाहागो लानानै जोङो दुलाराय बर' फरायसा आफादनि जानानै जों बेखौनो खावलायो। আজি বহংগই আজি সমগ্ৰ ৰাজ্যতে অৱস্থান ধৰ্মঘট পালন কৰিছিল দুঘণ্টীয়া আৰু আমাৰ বিষয় দুটা। প্ৰথম বিষয়টো হৈছে যে আমাৰ সকলোৰে হিয়াৰ আমঠু সকলোৰে হৃদয়ৰ শিল্পী তথা এগৰাকী মহান আমাৰ কাৰণে জুবিন গাৰ্গ আৰু তেখেতৰ যি মৃত্যু এই মৃত্যুৰ ন্যায়িক তদন্তৰ কাৰণে আমি সকলোৱে লাগি আছোঁ। সকলো অসমবাসী নহয় সকলো ভাৰতবাসী আচলতে লাগি আছে। তেখেতৰ যি মৃত্যু এই মৃত্যুৰ যি ঘটনা এই ঘটনা আচলতে এতিয়ালৈকে ন্যায় পোৱা নাই আৰু যিসকল অভিযুক্ত এই অভিযুক্তসকলক ইতিমধ্যে তেখেতসকলক যদিও বিচাৰ প্ৰক্ৰিয়া চলি আছে কিন্তু ন্যায় দিয়া নাই। এই ন্যায়ৰ দাবীত আমি আজি ওদালগুৰিত আমি অৱস্থান ধৰ্মঘট পালন কৰিছোঁ আৰু সমগ্ৰ অসমতে বাৰ্তাজীৱী সংঘই যি অৱস্থান ধৰ্মঘট পালন কৰিছে। আৰু দ্বিতীয়টো বিষয় হৈছে যে যোৱা দুদিন পূৰ্বে যিসকল অভিযুক্ত আচলতে বাস্কাৰ কাৰাগাৰত তেখেতসকলক লৈ অনা হৈছিলে আৰু অসম চৰকাৰৰ প্ৰশাসনৰ বা আৰক্ষী প্ৰশাসনৰ যি নিৰাপত্তাৰ একেবাৰে ফোপোলা স্বৰূপ এই ফোপোলা স্বৰূপটো দেখা পোৱা হৈছিলে আৰু তেখেতসকলক সমগ্ৰ অসম জ্বলি থকাৰ সময়তে এই অপৰাধীসমূহক সেই কাৰাগাৰত নিক্ষেপ কৰাৰ সময়ত আচলতে কোনো ধৰণৰ নিৰাপত্তা নাছিল, যাৰ কাৰণে যিসকল জুবিন অনুৰাগী বা জুবিনক ভাল পোৱাসকল তেখেতসকলে গৈছিলে আৰু তাত আৰক্ষীৰ লাঠি চালনা হোৱাত বিভিন্ন ধৰণৰ তাত শিল নিক্ষেপ কৰা হৈছিলে আৰু সাংবাদিক প্ৰায় 10গৰাকী আমাৰ সাংবাদিক বন্ধু তাত আঘাতপ্ৰাপ্ত হৈছিলে, মূৰ ফালি দিয়া হৈছিলে, তেনেকুৱা ধৰণৰ ঘটনা আছিল। তাৰ লগে লগে কিন্তু আন এটা ঘটনা আচলতে আমি যিটো ঘটনা আচলতে শিল বৰ্ষণ কৰিছিলে তাত আৰক্ষীক বা নিক্ষেপ আৰক্ষীক লৈ কৰিছিল বা কাৰোবাক লৈ গৈছিল তাত সাংবাদিকৰ ওপৰত পৰিছিল এইটো এটা ঘটনা। তাৰ লগে লগে কিন্তু সাংবাদিকৰ গাড়ী জ্বলোৱা হৈছিল। এই কথাত আমি সকলোৱে গৰিহণা দিছোঁ আৰু জুবিনদাৰ ন্যায় ক্ষেত্ৰত এনেকুৱা যদি হিংসাত্মক কাৰ্যকলাপ কৰে তেন্তে হ'লে এই ন্যায় কেতিয়াও নাপাব। আমি অহিংসাৰে আমি শান্তিপূৰ্ণভাৱে আলোচনা আলাপৰ জৰিয়তে আমি যি অহিংসা মহাত্মা গান্ধী যি অহিংসা নীতি আছিল এই নীতিৰে আমি ভাবিছোঁ যে তেনেকুৱা ধৰণৰ আন্দোলন কৰি যাব লাগিব। তেতিয়াহে জুবিনদাৰ নিৰাপত্তা জুবিনদাৰ যি আচলতে
তেওঁৰ যি ন্যায় এই ন্যায় সফল হ'ব বুলি আমি আশা কৰিছোঁ। তাৰ লগে লগে যিসকল সাংবাদিক বন্ধুৱে নিজৰ স্বাৰ্থ ত্যাগ কৰি নিৰপেক্ষভাৱে ৰাইজক প্ৰতিটো কথাই জনাই আহিছে, তেনেকুৱা সাংবাদিকৰ যাতে পুনৰবাৰ কোনো অত্যাচাৰ নহয় তাৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, চৰকাৰে নিৰাপত্তা প্ৰদান কৰিবই লাগিব।